আজি জানো আহক কেঁচু সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়, যাক ইংৰাজীত কোৱা হয় ভাৰ্মি কম্পোষ্ট। মই সহজ ভাষাত প্ৰক্ৰিয়াটো জনাই দিছো। কেঁচু সাৰ বনোৱাৰ ধাপসমূহ। ১ নম্বৰ, স্থান নিৰ্বাচন। ঘৰৰ চাৰিওফালে চোতাল বা খেতিত ছাঁযুক্ত ঠাই বাছি ল'ব। মাটিৰ ওপৰত ৬-৭ ইঞ্চি ওখ কৰি ইটাৰে চৌকা বান্ধি ল'ব পাৰিব বা প্লাষ্টিকৰ ড্ৰাম বক্স ব্যৱহাৰ কৰিব পাৰিব। ২ নম্বৰ, বিচনী বনোৱা। তলত ৩-৪ ইঞ্চি মাটিৰ স্তৰ দিব। তাৰ ওপৰত শুকান পাত, খড়, কুঁহিপাত, ধানৰ তুষ বা কাগজৰ টুকুৰা দি বিচনী বনাব লাগে। তাৰ পাছত সামান্য পানী ছটিয়াই আৰ্দ্ৰ কৰি ল'ব। ৩ নম্বৰ, খাদ্য অৰ্গেনিক ৱেষ্ট যোগ কৰা। ৰান্নাঘৰৰ ফালনি, শাক-পাচলিৰ খোল, ফলৰ খোল, চাহপাত আদি, খেতিৰ আৱৰ্জনা, ঘাঁহ, গছৰ পাত আদি, গোহালিৰ গইৰ গাহ বা ছাগলী, হাঁহৰ গাহ। মনত ৰাখিব, তেলত ভজা বস্তু, চেনি, মাছ, মাংস নিদিব। ৪ নম্বৰ, কেঁচু যোগ কৰা। ৰেড ৱৰ্ম বা স্থানীয় কেঁচু ব্যৱহাৰ কৰিব পাৰিব। প্ৰতি ১ কেজি আৱৰ্জনাৰ বাবে প্ৰায় ৫০-১০০টা কেঁচু দিব। ৫ নম্বৰ, ঢাকি ৰাখিব। ওপৰত জুলুঙা, বস্তা বা তালপাতৰ আৱৰণ দি আৰ্দ্ৰতা ৰাখিব। প্ৰতিদিনে সামান্য পানী ছিটিয়াব লাগে যাতে আৰ্দ্ৰ হয় কিন্তু বেছি পানী নাথাকে। ৬ নম্বৰ, সময়। প্ৰায় ৪০-৫০ দিনত কেঁচুৱে আৱৰ্জনাক কালচ ৰঙত সক্ষম দানাৰ হাৰত পৰিণত কৰে। ৭ নম্বৰ, সাৰ সংগ্ৰহ। তলৰ পৰা বনোৱা কেঁচু সাৰ উঠাই ল'ব। কেঁচুক আকৌ ব্যৱহাৰ কৰিব পাৰিব। সুবিধা: মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, গছৰ মূলক শক্তিশালী কৰে, ৰাসায়নিক সাৰৰ পৰা সস্তা আৰু প্ৰাকৃতিক কৰি ৰাখে। ধন্যবাদ। আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।